ককাই শুনিবলৈ পোৱা কথাবোৰ সঁচানে বাৰু? সঁচাকৈ তই বোলে জাতিটোক বিশ্বাসঘাত কৰিছ। তোৰ ওপৰত আমাৰ আস্থা আছিল ককাই। ভাবিছিলো কাখন বৰলুইতত দলিয়াই দি তই ৰক্ষা কৰিবি অসমীয়া জাতিৰ অস্তিত্ব। কিন্তু শুনিবলৈ পাইছো তই বোলে নিজৰ ৰূপ সলাইছ। নসলাবি ককাই, তই যদি এনেকুৱা কৰ নাম পাবি স্বাৰ্থলোভী বদন। নাই নাই, মনেচোন নধৰে আমাৰ। তোৰ ওপৰত মিছা অপপ্ৰচাৰ চলোৱা হৈছে। প্ৰমাণ কৰি দেখুৱাই দে সিহঁতক তই যে সিংহৰ সন্তান। নাম পাবি জাতীয় সেনানায়ক। ভাগি নপৰিবি ককাই। অথলে নাযায় তোৰ কষ্ট আৰু ত্যাগ।